মই আহি পালোহি শিৱসাগৰ শিৱদৌল। এইফালে মোৰ দেখিছেনে, এইফালে শিৱদৌলৰ পিছফালে এখন তলত বহি আছোঁ পিছফালে। কিন্তু ভিডিঅ'টো এডোখৰ পৰা আৰম্ভ হোৱা নাই, কিন্তু ভিডিঅ'টো আৰম্ভ হৈছে একদম ঘৰৰ পৰা। তো ভিডিঅ'টো ঘৰৰ পৰা চাওক নে কি কয়, চাইকেল লৈ আহিছোঁ। তো ভিডিঅ'টো ঘৰৰ পৰা চাওক একবাৰ। কি খবৰ আপোনালোকৰ, ভালনে? আশা কৰোঁ আপোনালোক ভালেই আছে। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এফালে যাব লাগিব শিৱসাগৰ, শিৱদৌল, ৰংঘৰ, তলাতল ঘৰ যদি পাওঁ, কিমানখন ঘূৰিব পাৰোঁ চাওঁ। তো এদিন গৈছিলোঁ 30-35 কিলোমিটাৰ মই চাইকেল মাৰি আমাৰ এইফালে ডিব্ৰুগড় আমাৰ জগন্নাথ মন্দিৰলৈ গৈছিলোঁ। যদি সেইটো ভিডিঅ' চোৱা নাই চাব। তো আজি বহুত দিনৰ মূৰত বতৰটো অকণমান মুকলি কৰিছে। বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, কিন্তু বৰষুণ মানে নেৰা নেপেৰাকৈ বৰষুণ দিছে, গতিকে যাব পৰা নাই। আজি অলপমান বতৰটো মুকলি গৈছে, যাওঁ। আমাৰ এইফালে ৰান্ধনীয়ে ভাত বনাই আছে। ৰান্ধনীয়ে আমাৰ এইফালে ভাত, এইফালে কুন্দুলি আলু ভাজি হৈছে। ভাত কুন্দুলি আলু ভাজি নহয়, এইখিনিয়ে কুন্দুলি আলু ভাজি। ইয়াত কুন্দুলি আলু ভাজি বনোৱাই নাই, কি বনাইছে? এইখিনি হেৰি তিতাকেৰেলা আলু ভাজিছে। মই কুন্দুলি দি ভাজিছোঁ, কুন্দুলি কাটি থকা দেখিছিলোঁ, মানে কুন্দুলি এইফালে আছে। তো খানাটো খাম আৰু পেডেল মাৰি মাৰি গৈ থাকিম শিৱসাগৰ। 35 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা, আমাৰ ঘৰৰ পৰা মানে শিৱসাগৰলৈকে। তো ভিডিঅ'টো চাই থাকক আগলৈ। খাই বৈ হৈ গ'লোঁ ৰেডি, এইবাৰ যাব লাগে। কিন্তু মোৰ বুলেটখন অকণমান ব্ৰেকৰ প্ৰব্লেম হৈছে, ব্ৰেকডালো। এই ব্ৰেকৰ ৰাবাৰকেইটা, 5 ব্ৰেকৰ ৰাবাৰকেইটা লগাব লাগিব, লগাই মেলি গৈ থাকিম। চাইকেল খুলিছে মিস্ত্ৰীয়ে, চাইকেলত ব্ৰেকৰ ৰাবাৰকেইটা লগাই কিনে এবাৰ গৈ থাকোঁ। আমি এতিয়া 2 কিলোমিটাৰমান আহিলোঁ। মানে দিছে, মানে বৰষুণ দি বানপানী কৰি দিছে। আপুনি দেখিছেনে পানী গোটেই, দেখিছেনে গোটেই পানী কৰি দিছে। আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বুৰাই দিছে। এইফালে পাইছোঁহি এতিয়া আমাৰ ডিমৌ দলঙৰ ওপৰে পাৰ হ'ম এতিয়া। নদীত পানী প্ৰায় ফুলেই হৈ আছে, মানে বৰষুণ যিমানহে দিছে পূৰা পানী ফুল হৈ আছে। ব'লক লাহে লাহে গৈ থাকোঁ। এয়া ৰাস্তা ধুনীয়া, আৰু বতৰ মানে এবাৰ বৰষুণ দিওঁ এবাৰ ৰ'দ দিওঁ কৰি আছে। তো লাহে লাহে চাইকেল মাৰি গৈ আছোঁ আৰু। ব'লক পেডেল মাৰি আহি আছোঁ। বতাহজাক বিপৰীত দিশত মাৰিছে, মাথাটো বেয়া হৈ গৈছে। ইমান জোৰ দিব লাগিছে চাইকেলত, মানে কি ক'ম আৰু। বতাহজাক উল্টা চাইডে মাৰিছে, হ'লেও গৈ আছোঁ। মই আহি পাই গ'লোঁ এইফালে আমাৰ ডিমৌ ওচৰ পামহি। অলপ আগত ডিমৌ আছে। তো মেইন ৰাস্তা পাই গ'লোঁ। এইফালে আমাৰ ডিব্ৰুগড়, এইফালে শিৱসাগৰ। আৰু ঘামি জামি অৱস্থা বেয়া হৈ গ'লোঁ। আৰু গাত কি লাগিলে গম পাইছেনে, ৰাস্তাত যিবোৰ চেৰপাৰ থাকে যে, ঘামি আছোঁ, হাতৰ পৰা চেৰপাৰ লাগি আছে, ঘামত মৰি গ'ল চব। এয়া ডিমৌ পাইছোঁহি আহি তো লাহে লাহে গৈ আছোঁ। গাড়ী ভিৰ টাউনৰ মাজত, ঘামি জামি আহি আছোঁ। আজি এদিন মোৰ 2 দিন চাইকেল লৈ দূৰলৈ অহা হৈছে। মানে প্ৰথম গ'লোঁ আমাৰ ডিব্ৰুগড় জগন্নাথ মন্দিৰলৈ, আৰু এতিয়া আহিছোঁ শিৱদৌললৈ। কিন্তু চাইকেল চলাই অহা মজাটোৱে বেলেগ। লাহে লাহে চাইডে আহি থকা। এইফালে কি বুলি কয়, আজি ৰ'দটো দিছে আৰু মজা লাগিছে। গৰম উঠি ঘামি জামি অৱস্থা নাই, গোটেই গাত চেৰপাই নধৰা হ'ল। এইফালে হাতত, পিছতহে ধুম আৰু। এতিয়া প্ৰায় 15 কিলোমিটাৰমান আহি গ'লোঁ, আৰু 15-20 কিলোমিটাৰমান আছে চাগে, চোৱা নাই এতিয়া কিমান আহিলোঁ। হ'লেও অনুমান কৰিছোঁ আৰু 15 কিলোমিটাৰমান আহিলোঁ বুলি। তো চাই থাকক ভিডিঅ'টো। অলপ ৰৈ লৈছোঁ, এইফালে যাম। আৰু বেছি নাই আৰু 5 কিলোমিটাৰমান আছে চাগে।
তো অলপ জীয়াই লৈছোঁ মানে একেৰাহে চলাই আহিছোঁ না অলপহে এবাৰ ৰৈছিলোঁ মাজতে তাৰপৰা এতিয়া আকৌ ইয়াত ৰৈছোঁ আৰু 5 কিলোমিটাৰমান চলালে পাই যামগৈ তো চাই এইয়া ফাইনেলি আহি পালোহি শিৱদৌলৰ সন্মুখত এতিয়া সোমাই যাওঁ শিৱদৌলৰ পৰিৱেশটো অকণমান চাওঁ তো আপোনালোকক দেখাই আছোঁ লাহে লাহে কিমান পাৰোঁ দেখাবলৈ মোৰ পিছফালে এইফালে শিৱদৌল মই আহি পোৱা আধা ঘণ্টামান হ'ল মই আগতে নিজে চাই ল'লোঁ এতিয়া আপোনালোকক দেখাম ভালকৈ কি কয় আৰু মোৰ ভাগৰো লাগিলে চাইকেল লৈ অহা অলপমান বহিলোঁ এতিয়া লাহেকৈ ওলাইছোঁ আৰু আপোনালোকক দেখাম বুলি এইফালে মোৰ আগত আছে এইফালে বিষ্ণুদৌল পিছফালে আছে শিৱদৌল তো লাহে লাহে দেখাই আছোঁ আপোনালোকক এয়া শ্ৰী শ্ৰী বিষ্ণুদৌল দেখিলে বেক চাইডে আছে বিষ্ণুদৌল ফ্ৰণ্টত আছে শিৱদৌল আৰু এইফালে আছে এইটো ধন গগৈ অলপমান পুখুৰী পাৰলৈ যাওঁ পুখুৰী এইফালে আছে পুখুৰী এইফালে তলামৰা আছে আগতে এইফালে যাবলৈ দিয়ে এইফালে গেটবিলাক সৰু সৰু গেট এইফালে নাই এইটো এখন আছে কিন্তু গেটখন এইফালে তলামৰা এনেই আহিলোঁ ৰ'দতে বহি আছোঁ এইফালে পুখুৰীটো পিছফালে আছে কিন্তু পাৰ হ'ব নোৱাৰোঁ এইফালে এইখন গেটো বন্ধ আৰু সেইফালে ইফালে থকা গেটখনো বন্ধ তো ইয়াত অলপ জীয়াই লওঁ মানে একেবাৰে ওলাই যাম মন্দিৰৰ এইফালে ফ্ৰণ্টেদি এই চাইডে ঘূৰি আহিব লাগিব এক পাক ঘূৰি আহি এইফালে পিছফালে আহিব লাগিব ইয়াত অলপ ৰৈ লওঁ একেচতে ওলাই যাম আৰু ইয়াৰ পৰা মই যেতিয়া ইয়াৰ পাইছিলোঁ তেতিয়া মানুহে নাছিলে এতিয়া মানুহ বহুত হৈ গ'ল তো মোৰ মানুহৰ মানে সৰহ মানুহৰ আগত কথা কোৱা অভ্যাসে নাই তো অলপ কথা ক'বলৈ অলপ বেয়া লাগিছে অলপ বনাইছোঁ ভিডিঅ' ফাকে বাচি চাই ইয়ালৈ আহিয়ে কিবা মনটো ভাল লাগি গৈছে মানে ইমান মুকলি হাকলি বহিয়ে ভাল লাগিছে বাৰু তাতে পুখুৰী কিনাৰত একদম বতাহ ঠাণ্ডা বতাহ মাৰিছে ৰ'দত বহি আছোঁ যদিও মানে ৰ'দৰ ফিলিংটো অহাই নাই মজা লাগিছে আৰু এইবিলাক চাওকচোন ইমান ধুনীয়াকৈ পাথৰ বুলি কয় প্ৰথমতে পাথৰ লগাই লৈছে তাৰপিছত মূৰ্তি কাটিছে এইবিলাক মূৰ্তিবিলাক বেয়া হৈ গৈছে এতিয়া অলপ কিমান বছৰ হ'ল আৰু বেয়া হৈ গৈছে অলপ ন শনিবাৰ ঘূৰিয়ে ফুৰিছোঁ মন্দিৰৰ ভিতৰত সোমোৱাই নাই মন্দিৰৰ ভিতৰত সোমাই আহিছোঁ আপুনি পূজা কৰিবলৈ বাৰু পূজা থালি একো অনা নাই হ'লেও মন্দিৰৰ ভিতৰত একবাৰ সোমাই চাওঁ বহুত দিনৰ আগতে অহা এতিয়া কিন্তু মন্দিৰটো ভিতৰত বনাই আছে চাগে বাহিৰৰ পৰা দেখোঁতে তো কিমান কি দেখাব পাৰোঁ নাজানো সোমাই যাওঁ ভিতৰলৈ চিকিউৰিটি আছে ভিতৰলৈ কেমেৰা ভিডিঅ' কৰা দিয়া নহ'ব বুলি ক'লে সেইকাৰণে পূজা কৰি ওলাই আহিলোঁ তো মন্দিৰৰ পৰা এতিয়া পূজা চূজা কৰিলোঁ এতিয়া ওলাওঁ ইয়াৰ পৰা পুখুৰী কিনাৰলৈ যাওঁ অকণমান মন্দিৰৰ বাহিৰত ওলাই আহিলোঁ এইবাৰ যাওঁ পুখুৰী কিনাৰলৈ তো মোৰ বুলেটখন আগত আছে বুলেটখন পাৰ্ক কৰি থোৱা আছে তো বুলেটখন লৈ লওঁ আছেনে নাই থাকিব লাগে লৈ কিনে পুখুৰী এইফালে পাৰেদি এইফালে ওলাই যাম এইফালে ৰাস্তা আছে চাইডেদি ওলাই যাম এইখন মোৰ বুলেট ইয়াত পাৰ্ক কৰি থোৱা আছে এইফালে মোৰ পিছফালে আছে শিৱসাগৰ পুখুৰী সেইফালে আছে শিৱ মন্দিৰ মানে শিৱ মন্দিৰ পিছফালে এইফালে আছে শিৱসাগৰ পুখুৰী শিৱসাগৰ পুখুৰী আৰু শিৱদৌল বাই দিওঁ এইবাৰ যাওঁ ৰংঘৰ
চাবলৈ ৰংঘৰ ভিডিঅ' দেখাই আছোঁ। এয়া আহি পালোহি ৰংঘৰ। 25 টকা দি টিকেট কৰিলোঁ, এজন মানুহৰ 25 টকা। এতিয়া মোৰ সন্মুখত আছে ৰংঘৰ। আহি পাই গ'লোহি। আহি পাই ভোক লাগিছিলে বহুত। ভোক লাগিছে, ভোক লগা বস্তু একো খোৱা নাই, কিন্তু গৰমটো বহুত উঠিছে, গতিকে ক'লা এটা খাই দিলোঁ 20 টকীয়া। এতিয়া অকণমান পেটটো ভোকটো কমিলে আৰু ঠাণ্ডাও লাগিছে অলপমান। তো এইফালে আছে ৰংঘৰ। ৰংঘৰ পৰিৱেশটো অলপ চাই লওক। যিহেতু এতিয়া বাৰিষা আহি আছে, এইবিলাকৰ পূৰা পানী হৈ গৈছে। এইবিলাক দেখিছে নহয়, এই হৰিণাজনী পানীতে আছে। নহ'লে খৰালি হ'লে মানে এইবিলাকত যাব পাৰি। এতিয়া পানী ফুল হৈ আছে, বৰষুণ দি গোটেই যাব নোৱাৰি। ৰাস্তা দিছে বাৰু এইফালে মাজে মাজে গলি। এইবিলাক ৰংঘৰ ওপৰত পিছত উঠিমগৈ অলপমান। তো বাহিৰৰ পৰিৱেশটো অলপমান ফুৰি লওঁ। এইফালে আছে টয়লেট। এইফালে টয়লেট আছে। টয়লেট একদম ধুনীয়াকৈ বনাই থৈছে। এইফালে দেখিছে নহয় টয়লেট। আৰু এইফালে ছাইডত আছে, ম'হৰ যুঁজ, মানে ম'হৰ যুঁজ খেলোৱা মূৰ্তি বনাই থৈছে। দেখিছে ধুনীয়াকৈ ম'হৰ যুঁজ খেলা ধুনীয়াকৈ বনাই থৈছে। এইফালে ফিল্ডত মানে এইবোৰ জোলনা চোলনা আছিলে, এইবোৰ বহিবলৈ চিট আছিলে ছাইডত, কিন্তু এতিয়া বাৰিষা এইবোৰ পানী হৈ আছে গোটেই ফিল্ডত। এইবিলাক বন্ধ হৈ গ'ল, বন গজি অৱস্থা বেয়া হৈ আছে। সেইকাৰণে এইবিলাক এতিয়া বন্ধ। এতিয়া বাথৰুমলৈ গৈ কি কৰিম, টয়লেট লগা নাই একো কৰিবলগীয়া। কিন্তু এইফালে মূৰ্তিকেইটা কিন্তু হালত বেয়া হৈ গৈছে। মহটো নেগুডাল নাই, অলপ ঠিক কৰিব লাগে। একো কৰা নাই, মানুহটোৰ অৱস্থা বেয়া, ভাগি ছিগি এদাই হৈ আছে বৰষুণত ৰ'দত থাকি থাকি। ঠিক কৰি দিব লাগে। ইমান ধুনীয়া এডোখৰ জেগা, ধুনীয়া কৰি থ'লে ভাল লাগে, ধুনীয়া কৰি থৈ দিয়া নাই, কি হ'ব। বেক চাইডে আছে, এইটো কি খেল বুলি কয় মই পাহৰি গৈছিলোঁ। কিবা মল্লযুদ্ধ নে কিবা এটা বুলি কয়, মনত পৰা নাই কি হয়। দি পেলাই ধুনীয়াকৈ বনাই থোৱা আছে। ধুনীয়ানো ক'ত আৰু, বৰষুণ চৰষুণ দি মানে ৰ'দৰ বৰষুণ তিতি অৱস্থা বেয়া হৈ আছে। এই আগত আছে এইফালে গছৰ তলত বগলী চৰি থকা, এইফালেও মানে ভাগি ছিগি এদায়। বেক চাইডে দেখিছেনে, এইফালে গছৰ তলত বগলী ৰখি থকা দেখাইছে মানে, কিন্তু ভাগি ছিগি অৱস্থা বেয়া হৈ আছে। নামত আছে, অলপ মেৰামতি কৰি দিলেই হ'ল, কিন্তু মেৰামতি কৰি দিয়া নাই, কিয় কৰা নাই নাজানো। কিন্তু মানে গছ ভগা, শুকান গছ মানে শুকান গছ আৰু ভাগি ছিগি এদায়। গছ বন গজি অৱস্থা বেয়া হৈ আছে। ৰংঘৰত সিমান মানুহ নাই, কিন্তু শিৱদৌলত কিন্তু মানুহ যথেষ্ট হৈছিলে। তো তাত কথা ক'বলৈ অকণমান কিবা লাগিছিলে মানে, হ'লেও ইয়াত অলপমান কথা ক'বলৈ দিগদাৰ হোৱা নাই। মানুহ নাই, গতিকে ইমান নাই, অকলে অকলে ঘূৰি ফুৰিছোঁ। আপোনালোকক কিমান পাৰোঁ দেখাওঁ, আৰু সোনকালে ঘৰলৈও যাব লাগে, দেৰি হ'ব। মই ইয়ালৈকে প্ৰায় 40 কিলোমিটাৰমান চাইকেল মাৰিছোঁ। ঘৰলৈ যাওঁতেও টাইম লাগিব 3 ঘণ্টামান। তো সোনকালে ইয়াৰ পৰা যাব চাই তলাতল ঘৰলৈ অকণ আগত আছে, কিন্তু নাযাওঁ তলাতল ঘৰলৈ। এবাৰ যাওঁ, ৰংঘৰ ওপৰৰ পৰা অলপ দেখাই দিওঁ তলৰ পৰিৱেশটো কেনেকুৱা। পূৰা গৰম, কিন্তু ভিতৰত সোমাই দিয়াৰ লগে লগে বহুত ঠাণ্ডা। যেতিয়া শিৱদৌলৰ মানে ভিতৰত সোমাই গ'লোঁ, পূজা কৰিবলৈ বুলি সোমাই গৈছিলোঁ, বহুত ঠাণ্ডা, একদম মানে শীতল মজা লাগি যায়। বাহিৰত বহুত গৰম, ইয়াতো একেই গতি। ভিতৰত যেতিয়ালৈকে সোমাই যাম মানে, ভিতৰত সোমোৱাৰ লগে লগে ঠাণ্ডা। এইটো ছাঁত আহি গৈছে এতিয়া, অকণ ভাল লাগিছে। তলৰ ভাগৰ ভিতৰত সোমাইছোঁ, মাতটো ইকো হৈ যায় লগালগ সোমোৱাৰ লগে লগে। এইটো মেইন ডাঙৰ ৰুম, এইডোখৰ তলৰ মানে ডাঙৰ ৰুমটো এইটো, আৰু এইফালে সৰু সৰু ৰুমবিলাক আছে। এইবিলাক দেখিছেনে ৱালত মানে এইবোৰ এতিয়া নতুনকৈ এইবোৰ কি বুলি কয়, বগা এইবিলাক হেৰি ৰং মাৰিছিলে, কিন্তু এৰি গৈছে। আগৰ অৰিজিনেল কালাৰটো ওলাই গৈছে, ৰংটো মানে মাটি ৰঙৰ যিটো ৰংটো সেইটো ওলাই গৈছে। এইটো এৰি গৈছে, নিজে নিজে এৰি গৈছে। ইটাবিলাকে চিষ্টেমবিলাক আছে, দেখিছেনে এইবিলাক ইমান আচতে ইটা, ইমান বহল ইমানটো পাতলা আৰু বহল কি চিষ্টেমত বনালে ইমান বছৰ হৈ গ'ল, একো হোৱা নাই। এনেকুৱা ঠাইত আহিলে যাবলৈ মনে নাযায়। ইমান মানে ঠাণ্ডা, কোনো হুলস্থুল নাই, ঠাণ্ডা এটা পৰিৱেশ, থাকি মানে ঘূৰিয়ে ভাল লাগিছে, যাবলৈ মনেই নাই।
ভিডিঅ'টো চাই কেনেকুৱা পালে? এই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। মানে ভিডিঅ'টো ইয়ালৈকে বহুত দীঘল হৈ গ'ল, আকৌ ঘৰলৈ যাওঁতে ভিডিঅ' নবনাওঁ আৰু। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ' লগ পোৱা আশাৰে আজিলৈ এৰিলোঁ। বাই বাই।